খুবটাং খুলুমবাই জহাৰ নমস্কাৰ আৰু কুমৰুক চুদুং গাইজ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আৰু এতিয়া বৰ্তমান সময় হৈছে 5টা ৰাতিপুৱা আৰু ৰাতিপুৱা 5টা বজাত মই এতিয়া আচলতে কি জুই পুৱাই আছোঁ মোৰ বাৰীৰ চাংঘৰত। আৰু প্ৰায় ৰাতিপুৱা 3টামান বজাতেই মানে কি সাৰ পালোঁ আচলতে কি এটা ফোনত ঘৰৰ পৰা আচলতে মোলৈ এটা ফোন আহিল। ফোনটোত কোৱা হ'ল যে আমাৰ কাষৰে এজন নিচাদেউ, আমি নিচাদেউ বুলি কওঁ আচলতে, আমাৰ ঘৰৰ কাষৰে ওচৰ চুবুৰীয়া এজন বৃদ্ধ ব্যক্তি আছিল। চ' তেওঁৰ ৰাতি প্ৰায় 12টা চাৰে 12টামান বজাত মৃত্যু হ'ল, হয় তেওঁ ঢুকাল। গতিকে খবৰটো পালোঁ ৰাতিয়ে, আচলতে বহুতক নজনালে, ওচৰে পাজৰে হৈ হালা নকৰিলে, আজি হওক বাৰু বৃদ্ধ ব্যক্তি ঢুকাইছে। চ' ৰাতিপুৱা 3টামান বজাত খবৰটো পালোঁ আৰু লগে লগে শুই উঠিয়ে মই গৈ ওচৰৰে ওচৰ চুবুৰীয়া যিহেতু তেওঁলোকৰ ঘৰ পালোঁগৈ। আৰু বৰ্তমান আকৌ তাৰ পৰা আহি বাৰীত জুইকুৰা জ্বলাই লৈ অলপমান জুই সেকি লৈছোঁ বুলি ক'ব লাগিব। আৰু ভিডিঅ'টো আৰম্ভণি এই ৰাতিপুৱাৰ পৰাই কৰিছোঁ আৰু আজি ৰাতিটো আচলতে থাকিলোঁ মই বাৰীৰ চাংঘৰত। চ' গাইজ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আৰু ৰাতিপুৱাই জীৱন মৃত্যুৰ কথাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আচলতে মৃত্যু কেতিয়া হয় কেতিয়া আহে কোনেও নাজানে। যি হওক চিৰশাশ্বত চিৰসত্য। চ' এই চিৰসত্য কথাটোক লৈ ভয় খাবলগীয়াও কোনো বিশেষ কথা নাই নে কি কয়, সেই বুলিয়ে ভাবোঁ আৰু মই। আৰু বন্ধুসকল, এতিয়া বৰ্তমান ৰাতিপুৱা বাজিছে 5টা আৰু অলপ সময়ৰ পাছত আচলতে ওচৰ পাজৰৰ ৰাইজসমূহ গোট খাব, মানে এতিয়া খুব সম্ভৱ গোট খাইছেই। গতিকে তালৈ যাওঁ আৰু তালৈ গৈ অলপ গছ এজোপা কাটিবলৈ আছে আৰু খৰি দিব লাগিব নিশ্চয়, তেওঁ শৱদাহ কৰিব লাগিব। গতিকে বাৰীতে কৰা হ'ব, তেওঁৰো আমাৰ ঘৰৰ ওচৰতে বাৰীতে শৱদাহ কৰা হ'ব। গতিকে শৱদাহৰ অন্তিম সৎকাৰৰ নিয়ম নীতিসমূহত উপস্থিত থাকিম। আৰু আমাৰ কোনো ইউটিউবৰ ক্ৰাইটেৰিয়া মতে আমি বন্ধুসকল আমি শ্মশানৰ চিতা বা ডাঙৰকৈ জ্বলোৱা জুই এনেকুৱা ধৰণৰ বহু কিছুমান নিয়ম আছে, যিখিনি নীতি নিয়মৰ বাবে আমি দেখাব নোৱাৰোঁ। গতিকে শ্মশানৰ সেইবোৰৰ ভিডিঅ' নকৰোঁ। গতিকে ভিডিঅ'টো আৰম্ভণি ইয়াৰ পৰা কৰি লৈছোঁ আৰু শ্মশানৰ মানে কাম কাজখিনি শেষ কৰি লৈ তাৰপিছত আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিম। ঠিক আছে বন্ধুসকল, এতিয়া অলপমান মানে কি হাতখন সেকি ল'লোঁ আৰু জুই নুমালে বাৰু, এতিয়া জুই নুমুৱালোঁ। আৰু এতিয়া মই যাওঁ আকৌ তালৈ। আচলতে মোৰ সেই নিচাদৌজনৰ ল'ৰাজন যিজন ভদ্ৰ, একেবাৰে সৰুৰ পৰা, তাৰ নাম ভদ্ৰ দেই, একেবাৰে সৰুৰ পৰা আমি আচলতে একেলগতে থকা, একেলগতে আমি ওচৰ চুবুৰীয়া যিহেতু একেলগতে আমি ডাঙৰ হৈছোঁ, মাৰ্বল খেলিছোঁ, লাটুম ঘূৰাইছোঁ এটা সময়ত। গতিকে তেওঁৰে পিতৃ যিহেতু এতিয়া ঢুকাইছে, গতিকে আৰু ওচৰ চুবুৰীয়া হিচাপত নিশ্চয় কৰ্তব্য এটা থাকেই। আপোনালোকো নিশ্চয় এইটো এটা কৰ্তব্য বুলিয়ে জ্ঞান কৰে ওচৰ চুবুৰীয়া ওচৰত। যিকোনো ধৰণৰ দুখ বেদনা হ'লে তেওঁলোকৰ দুখ বেদনাৰ সমভাগী হোৱাটো আমাৰো ওচৰ চুবুৰীয়া হিচাপে কৰ্তব্য, নে কি কয়? চ' উঠোঁ আৰু এতিয়া যাওঁ ভদ্ৰহঁতৰ ঘৰলৈ। ঠাণ্ডা লাগিছিলে সেইকাৰণে এইখনকে পাৰি লৈছিলোঁ। তলত আচলতে কি বাঁহৰ চাং যে, আচলতে তলৰ পৰা এটা ঠাণ্ডা উঠি আহে। অলৰাইট তো গাইজ, এতিয়া মই বৰ্তমান পালোহি আকৌ বাৰীৰ চাংঘৰ। আচলতে সময় হ'ল এতিয়া বৰ্তমান 2টা আৰু শ্মশানৰ পৰা আহি গা পা ধুলোঁ। গা পা ধুই লৈ এতিয়া বৰ্তমান বাৰীৰ চাঙতে অলপ আৰাম কৰি আছিলোঁ। আৰু শ্মশানৰ কথানো কি কওঁ, যথেষ্টখিনি কাম কৰিব লগা হ'ল। আচলতে আমাৰ নিশ্চয় আপোনালোকে এইটো বিষয়ে জানে যে গাঁৱৰ যিহেতু আমি মানুহ, আমি গাঁৱলীয়া এটা কিছুমান প্ৰথা থাকে। ওচৰ পাজৰৰ মানুহে যথেষ্টখিনি সহায় সহযোগ কৰে, নিশ্চয় এইটো বিষয়ে আপোনালোকে জ্ঞাত, আপোনালোকে জানে এইটো বিষয়ে। গতিকে গছ কাটিবলগীয়া হ'ল আৰু গছ কাটি খৰি ফালিবলগীয়া হ'ল। গতিকে আচলতে ক'বলৈ গ'লে প্ৰায় 6 মাহমানৰ মূৰত মই আজি কুঠাৰ মাৰি গছ কাটিলোঁ। বাপৰে, হ'ল এতিয়া বেক চাইড হ'ল বডি মানে পূৰা জাম্পিং হৈ আছে। আচলতে কি ৰেগুলাৰ এক্সাৰচাইজ কৰা এটা বেলেগ কথা আৰু কুঠাৰ মৰা, কোৰ মৰাটো এটা বেলেগ পৰিশ্ৰম, মানে এটা বেলেগ এক্সাৰচাইজ। সম্পূৰ্ণ গাটো মানে জোকাৰি পেলায়, সম্পূৰ্ণ এটা ঝঞ্ঝৰি পেলায়। চ' গোটেই গাটো এতিয়া ভাগৰত লেবেজান হৈ আছোঁ। কিন্তু তথাপিও মই গধূলি সাঁজৰ বাবে আচলতে কি গধূলি সাঁজত খাম বুলি এটা বস্তু ছিঙিবলৈ বাৰীলৈ গুচি আহিলোঁ আৰু চাঙত যথেষ্ট সময় আৰাম কৰিলোঁ। আৰাম কৰি লৈ এতিয়া আহিছোঁ বাৰীৰ কাষলৈ। এয়া চাওক, এইজোপা হৈছে এজোপা তিতা ভেকুৰী। ত' আপোনালোকে খাই নাখায় বাৰু তিতা ভেকুৰী, মই কিন্তু খুব ভাল পাওঁ খাই। খুব এটা কাৰা তিতা, মানে এটা খুব কঠুৱা তিতা এটা হয়, বহুতে কিন্তু খাব নোৱাৰে। আৰু মই কিন্তু কেঁচাকৈও খাব পাৰোঁ। কেঁচাটো বহুতে দূৰৰে কথা, মানে কি সিজাই দিলেও বহুতে খাব নোৱাৰে, সিজাই দিলে অলপ তিতাটো কম হৈ যায়। আৰু এইটো চাওক, এইটো এটা তিতা ভেকুৰী, মই কিন্তু খাই ভাল পাওঁ। মই কেঁচাকৈয়ে মই চোবাই দিব পাৰোঁ। আৰু মানে কি এতিয়া গধূলি সন্ধিয়া সময়ত খাবলৈ বুলি ইয়াৰ পৰা অলপ ছিঙোঁ। আৰু চাওক কিমান লাগি আছে,
সম্পূৰ্ণ গছজোপা দেখাইছোঁ আপোনাক চাওক এয়া চাওক মুঠতে একদম ঠাহ খাই লাগি আছে অকল মাত্ৰ ছিঙিব লাগে আৰু গোটেই গছজোপা যদি ছিঙো নহয় কমেও 1 কেজিৰ ওপৰ ওলাব চাওক কিমান লাগি আছে চাওক চ' এতিয়া ছিঙিবলৈ আৰম্ভ কৰোঁ দেখিবলৈ সহজ হ'লেও কিন্তু ভেকুৰী ছিঙাটো সহজ কথা নহয় দেই কাৰণ চাওক ভেকুৰীৰ ডালত মানে যথেষ্ট কাঁইট থাকে ভেকুৰীৰ ঠাৰিডাললৈকে কাঁইট থাকে গতিকে যদি ভেকুৰী কাঁইটে যদি হাতত ফুটে তেনেহ'লে বন্ধুসকল বহুত দিনলৈ বিষটো থাকে আৰু মানে কি কাঁইটটো ভাঙি হাতত থাকি যায় এয়া চাওক কি সুন্দৰ তিতা ভেকুৰী খাবলৈ খুব মজা লাগিব আজি সন্ধিয়া আৰু সন্ধিয়ালৈ মানে কি সন্ধিয়ালৈ এই তিতা ভেকুৰীখিনি যিখিনি এতিয়া মই ছিঙি আছোঁ চ' এইখিনি সন্ধিয়ালৈ মই বইল কৰাম আৰু বইল কৰাৰ পাছত এটা এটাকৈ এৰুৱাই লৈ ভেকুৰীকেইটা যদি আপুনি যদি নিমখ আৰু মিঠাতেল দি লগতে এটা পিঁয়াজ দি ভালদৰে যদি পিটিকা কৰি খায় আপুনি পিটিকি খাব খুব সুন্দৰ লাগে আপোনালোকে খাই পাইছে নাই নাজানো কিন্তু আমাৰ আপাৰ আছামৰ উজনি অসমৰ ফালে এই ভেকুৰীটো খোৱাৰ প্ৰথা খুব বেছিকৈ আছে আৰু এই ভেকুৰীটো কিছুমান ঔষধি গুণো আছে গাইজ ঔষধি গুণ মানে কি বিশেষকৈ যিসকল ছুগাৰ পেচেণ্ট ডায়েবেটিছৰ পেচেণ্টসকলে এই ভেকুৰীটো যদি মাজে সময়ে খাই থাকে তেনেহ'লে ছুগাৰ কণ্ট্ৰলত যথেষ্ট সহায়ক হয় বুলিও কোৱা হয় আৰু এটা কথা কিন্তু ছুগাৰ কণ্ট্ৰলৰ নামত যদি ডেইলিকৈ যদি আপুনি সদায় বেছিকৈ খায় তেনেহ'লে আপোনাৰ ব্লাড বা তেজ পনীয়া হোৱাৰ আশংকাটো থাকে গতিকে এই বস্তুটো হৈছে কি ডেইলি খোৱা বস্তু একচুৱেলি নহয় ইয়াক 15 দিনৰ মূৰত 10 দিনৰ মূৰত কেতিয়াবা বা মাহৰ মূৰত কেতিয়াবা এসাঁজ খোৱাটো মানে কোনো বেয়া কথা নহয় খুব ভাল তিতা ভেকুৰী খাব লাগে আৰু যিসকলক গেষ্ট্ৰিক পেচেণ্ট এইটো ক্ষেত্ৰত কওঁ যিসকলক গেষ্ট্ৰিক আছে গেষ্ট্ৰিক থকাসকলে এই বস্তুটো বৰ্জন কৰাই ভাল কাৰণ তিতা অতি উৎকট তিতা আৰু এই অতি উৎকট তিতা যদি গেষ্ট্ৰিক থকা লোকসকলে যদি খায় তেনেহ'লে মানে কি বহুত পৰেচানী হ'ব পাৰে আপোনালোকৰ নিশ্চয় বুজিছে গেষ্ট্ৰিক থকা লোকসকলে তিতা খাব নোৱাৰে তেওঁলোকৰ গেছৰ প্ৰব্লেমটো বাঢ়ি যায় চ' এতিয়া আৰু ছিঙো প্ৰায় এটুকুৰিমান ছিঙিম আৰু এটুকুৰিমান ছিঙি সন্ধিয়াৰ আহাৰৰ কাৰণে সন্ধিয়া ভাতৰ লগত খাবলৈ বুলিয়েই সাজু কৰোঁ অলপমান আচলতে ছিঙি লওঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ কাৰণ যথেষ্ট দীঘলীয়া হৈছিল আৰু লগতে এতিয়া ভেকুৰী ছিঙি থাকোঁতে যদি ভিডিঅ' চক্ৰত থাকোঁ তেনেহ'লে মোক কাঁইটে হাতত ফুটিলে আজি বহুত দিনলৈ এটা মানে বিষ এই থাকিয়ে যাব আৰু এটা সঁচাকৈ ফুটিলে মানে বিন্ধিলে কাঁইটে বিন্ধিলে এটা আৰু এডোখৰ আগটো ভাঙি থাকি গ'ল এইডোখৰ দেখি পাইছোঁ মই আগটো আৰু এইটোৱে এটা মোক জাল্লা দিব তাৰমানে এটা জাল্লা পাম চ' গাইজ আজিলৈ জয় হিন্দ জয় অসম পুনৰ লগ পাম আকৌ নেক্সট ভিডিঅ'ত কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্ট কৰিব ভাল লাগিলে লাইক কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু বেল আইকনটো লগে লগে টাচ কৰিব চ' গাইজ আজিলৈ জয় হিন্দ জয় অসম পুনৰ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই